নমস্কাৰ বন্ধু বান্ধৱীসকল, ভক্তি দৰ্শন অসম চেনেললৈ আপোনালোক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰত শাওণ মাহ মহাদেৱৰ কিয় প্ৰিয়, তেওঁক শাওণ মাহত কিয় জল অৰ্পণ কৰা হয় তাৰ বিষয়ে কিছু কথা লৈ আহিছোঁ। যদি ভাল পায় তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিব বুলি মই আশা কৰিলোঁ। আজি আমি শাওণ মাহৰ বিষয়ে আলোচনা কৰিম। শাওণ মাহত ভগৱান শিৱক কিয় আৰাধনা কৰা হয়, শাওণ মাহ ভগৱানৰ কিয় প্ৰিয় মাহ, মানুহে ইমান কষ্ট কৰি পবিত্ৰ ধাৰাৰ পৰা জল আনি খালী ভৰিৰে শিৱৰ লিংগত কিয় দিয়ে, সেই বিষয়ে আপোনালোকৰ আজি আগত মই ক'ম। শাস্ত্ৰ অনুসৰি যেতিয়া সাগৰ মন্থন কৰা হৈছিল তেতিয়া তাৰ পৰা বিষ নিৰ্গত হৈছিল। সমগ্ৰ জগতক ৰক্ষা কৰিবৰ কাৰণে শিৱই বীৰপান কৰি নীলকণ্ঠ হৈছিল আৰু সমগ্ৰ পৃথিৱীক ৰক্ষা কৰিছিল। যেতিয়া শিৱ বীৰপান কৰিছিল তেতিয়া সমগ্ৰ দেৱ দেৱীয়ে তেওঁক ক্ষীৰত আৰু দেহত গাখীৰ আৰু পানী ঢালিছিল, কাৰণ তেওঁ যাতে বিষমুক্ত হয়। সেই সময়ত শাওণ মাহ আছিলে। সেই শাওণ মাহৰ সাগৰ মন্থন হৈছিল। তেতিয়াৰ পৰা শিৱক জলাভিষেক কৰা হয়। কোনো পবিত্ৰ নদীৰ পৰা পানী আনি খালী ভৰিৰে শিৱলিংগত জল প্ৰদান কৰিলে মানুহৰ মনৰ আশা পূৰ্ণ হয় বুলি ধাৰণা আছে। এইকাৰণে শাওণ মাহত বলবম কৰি গংগা, গুৱাহাটীৰ সন্ধ্যা ললিতা কান্তাৰ, বশিষ্ঠৰ মিলনথলী না বিভিন্ন নদীৰ পাৰত খোজকাঢ়ি পানী আনি শিৱৰ লিংগত দিয়ে। শিৱৰ লিংগত জলাভিষেক কৰিলে মানুহৰ মনৰ আশা পূৰ্ণ হয়, এইটো এটা বিশ্বাস। ইফালে সময়ছোৱাত ভগৱান বিষ্ণু যোগ নিদ্ৰাত থাকে, গতিকে শাওণ মাহত সমগ্ৰ পৃথিৱীৰ দায়িত্ব থাকে শিৱৰ। গতিকে শাওণ মাহত যাতে শিৱ সন্তুষ্ট নহয়, সেইকাৰণে শাওণ মাহক শিৱৰ আৰাধনা কৰা হয়। সকলো মানুহ জ্ঞাত যে ভগৱান শিৱ সহজ সৰল। আপুনি যি ধৰণে শিৱক আৰাধনা কৰিব তেওঁ সেই ধৰণে প্ৰাৰ্থনা স্বীকাৰ কৰি ল'ব। শাওণ মাহত পাৰ্বতীয়ে শিৱৰ কাৰণে প্ৰাৰ্থনা কৰিছিল। কোৱা হয় যে কোনোবা অবিবাহিত ল'ৰা বা ছোৱালীৰ মনত কিবা আশা থাকে, সেই আশা পূৰণ কৰাৰ উপায় হ'ল ভগৱান শিৱক শাওণ মাহত জলাভিষেক কৰা। তেতিয়া তেওঁলোকৰ মনৰ আশা পূৰ্ণ হয়। ভগৱান শিৱক বেলপাত দিও পূজা কৰা হয়। ওম নম শিৱায়। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ ওচৰলৈ মই মহাদেৱৰ প্ৰিয় মাহ শাওণৰ বিষয়ে কিছু কথা লৈ আহিলোঁ। যদি ভাল পায় তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব। এনেকুৱা টপিক লৈ আপোনালোকৰ মাজলৈ মই পুনৰ আহিম। আজিলৈ ধন্যবাদ, নমস্কাৰ।